এয়া হৈছে ডে 2 মানে এতিয়াৰে পৰা বিয়াৰ ভিডিঅ' ষ্টাৰ্ট হ'ব আৰু এই বিয়াৰ ভিডিঅ' আহিবগৈ পাৰ্টকৈ মানে যোৱাকালিৰ ভিডিঅ'টো আছিলে ডে 1 আজিৰ ভিডিঅ'টো হ'ব ডে 2 পাৰ্ট 1 আৰু এনেকৈ বিয়াৰ ভিডিঅ'বোৰ পাৰ্টকৈ খণ্ডকৈ মই দি থাকিম মোৰ ইউটিউব চেনেলত। আমাৰ যিহেতু জাগা সৰু সেয়েহে আমাৰ বিয়াখন এদিনতে শেষ হৈছে। আগবেলাৰ ভাগত আছিলে বিয়া আৰু পিছবেলাৰ ভাগত আছে আমাৰ ৰিচিপশ্যন। আৰু এইপিনে আমাৰ এয়া ডাঙৰ বৌয়ে পানী তোলাৰ কামখিনি সকলোখিনি কৰিছে, লগত হোৱা আমাৰ আইতা। তেনেহ'লে বলক ৰাতিপুৱাই ওলাইছোঁগৈ আমি পানী তুলিবলৈ বুলি, আৰু পানী তুলিবলৈ যাম আমি বশিষ্ঠলৈ বুলি। এইপিনে গোটেইকেইজনীয়ে ওলালোঁ পানী তুলিম বুলি। কি ক'ম কি নক'ম এয়া ভিডিঅ'টোত মোৰ ভাষা ওলোৱা নাই, কথা ওলোৱা নাই, জাষ্ট এনজয় কৰক। এইপিনে আহি পালোহি বশিষ্ঠ, ধেমালি কৰি আহি পালোহি বশিষ্ঠ, লগতে পানী তুলিবলৈ যাওঁ বুলি সকলোৱে ৰেডি হৈছোঁ। ভিডিঅ'টো বৰ বিশেষ একো নহয়, মানে স্মৃতি হৈ থাকক বুলিয়ে ভিডিঅ'টো কৰা হৈছে, যাতে পিছৰলৈকে কেতিয়াবা আমি চাব পাৰোঁ যে আমাৰ বিয়াখনত আমি কেনেদৰে ফূৰ্তি কৰিছিলোঁ, কি কৰিছিলোঁ। এতিয়া যিহেতু মই লং ভিডিঅ' বনাব নোৱাৰোঁ, ব্লগছ ভিডিঅ' বনাব নোৱাৰোঁ, সেয়েহে মই মিনি ব্লগছতে সকলোখিনি কেপচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া পানী তোলা পৰ্বখিনি অকণমানকৈ দেখুৱাইছোঁ। পানী তুলি অহাৰ পাছত এয়া দেখিছেনে, যোৱাকালি যিহে বৰষুণ দিছে, এয়া গোটেই ডুবি গৈছে। তেনেহ'লে